So hey guys, মই শ্ৰী আমৰি আৰু স্বাগতম কৰিছো মোৰ ৰাজকোট ষ্টৰত আপোনালোকক আৰু লগতে লৈ আহিছো মই কেইবাটাও ধুনীয়া ধুনীয়া বল-বামৰ কাপোৰ তো ব্লগ লেট নকৰি মই আপোনালোকক সোনকালে দেখুৱাম গাইস পোনপ্ৰথমে পেন্ট বিলাক চাই লওক পেন্ট বিলাক হৈছে শৰ্ট পেন্ট আৰু সাইজটো হৈছে 3XL পেন্ট হয় সাইজটো এক জাগাতে লিখা আছিল এটো সব জাগাত লিখা নাই এটো ডিজাইনটো ইটো হয় আৰু ডিজাইন এইবিলাক আছে বল-বাম ডাইৰেক্ট লিখা আছে বল-বাম আৰু বল-বামৰ কাপোৰ হয় যেহেতু তো আপোনালোকে লৈ যাব পাৰিব মোৰ ৰাজকোট ষ্টৰ শপৰ পৰা তো আৰু বহুত জলদি মই আপোনালোকক ফ্লিপকাৰ্টত সেলিং কৰা মই ব্যৱস্থা কৰি দিম যাতে আপোনালোকে ফ্লিপকাৰ্টৰ পৰা মোৰ আইডি দি লৈ যাব পাৰিব মই নিজৰ আইডি দি মই আপোনালোকক দেখুৱাই দিম পেন্টৰ কাপোৰ বহুত যথেষ্ট ধুনীয়া আছে আৰু এটো ওম ডাইৰেক্ট লিখা আছে ওম নমঃ শিৱায় আৰু কাপোৰ বহুত সফট কাপোৰ আছে আৰু ইয়াৰ লগতে আপোনালোক ওপেন মাইন্ডৰ মই কেইবাটা ধুনীয়া ধুনীয়া স্পৰ্টিং তো দেখুৱাই দিব বিচাৰিছো যাতে স্পৰ্টিং বোৰ কেনেকা সফট কাপোৰ কেনেকা প্ৰিন্টিং কাপোৰ হয় মই খুলি দেখুৱাই দিম এসব প্ৰত্যেক প্ৰিন্টিং বেলেগ বেলেগ ধৰণৰ আছে মই ধুনীয়াকৈ খুলি দেখুৱাই দিছো আপোনালোকক সময়বোৰ পলম নকৰি তো ইয়া এটো খুলি দিম তো এটো খোলা পিছত ডাইৰেক্ট লিখা আছে শিৱ বাবা কিবা এটা হাতত শংখ লৈ পেলাই আৰু এটো পিকচাৰটো বহুত ধুনীয়া আছে ওম নমঃ শিৱায় লিখা আছে বল-বামৰ আৰু ত্ৰিশূল ধুনীয়াকৈ আছে প্ৰিন্টিংটো বহুত ধুনীয়া এটো ধুলে অতি সোনকালে উঠি নাযায় প্ৰিন্টিংটো আৰু যেহেতু চাইলাক আৰু কাপোৰ বহুত সফট আছে আৰু কাপোৰটো ফ্ৰী সাইজ 100% কটনো আছে এটো MKM মাল হয় বহুত ধুনীয়া আছে সফট আছে কাপোৰটো নেক্সট প্ৰিন্টিং দেখুৱাই দিম আপোনালোকক তো এটো নেক্সট প্ৰিন্টিংত আছে এটো সম্পূৰ্ণ পিকচাৰটো দেখুৱাই দিবলৈ চেষ্টা কৰিছো আপোনালোকক তাৰপিছত নেক্সট দেখুৱাইছো আপোনালোক ইয়াৰ লগতে থাকক এটো এটা আছে প্ৰিন্টিংটো সকলো সব প্ৰিন্টিং অলপকৈ বেলেগকৈ আছে তো এটো প্ৰিন্টিং আছে এটো সাইডত বল-বাম লিখা আছে এটো কিবা বল-বাম লিখা আছে ত্ৰিশূলটো শিৱ বাবা এটো কাউ লগত থিয় আছে এটো মানে গুৰু লগত থিয় আছে তলত কিবা আছে ওম নমঃ শিৱায় লিখা আছে আৰু এটো প্ৰিন্টিংত শিৱ বাবা বহি আছে সাক প্ৰিন্টিংটো চাই লওক ভালমতে তেতিয়া গম পাব কি কাপোৰ কেনেকা কাপোৰ তো আপোনালোকক সকলোবোৰ ভিডিও বহুত শৰ্ট ভিডিওতে আজিকালি দেখুৱাই দিবলৈ চেষ্টা কৰিছো যেহেতু আপোনালোকৰ সময় ব্যস্ত নহয় মোৰ সময় ব্যস্ত নহয় সেইবাবে বহুত সোনকালে ভিডিওবোৰ শেষ কৰিব বিচাৰো আৰু কাপোৰৰ কেনেকা আছে কাপোৰটো কৈ দিছো কোৱালিটিটো আৰু অলৰেডি মোৰ এইটো ৰাজকোট ষ্টৰত আহি পেলাই আপুনি লৈ যাব পাৰিব আৰু যেহেতু ৰেটবোৰ ইমান বেছি নপৰে এইটো আপোনাৰ সেটটো 300 টকাৰ ভিতৰতে হৈ যাব যেহেতু 280 এনেকা পৰি যাব সেট এক সেট পেন আৰু শার্ট পাই যাব সো যদি ভিডিওটো ভাল লাগে তেন্তে মোৰ ভিডিওটো লাইক কৰি দিব আৰু যদি আৰু নতুন যে কিবা ডিজাইনৰ কাপোৰ চাবলৈ বিচাৰে তেন্তে মোৰ ৰাজকোট ষ্টৰটো সাবস্ক্ৰাইব কৰি ল'ব অতি সোনকালে মই আপোনালোকক মই অনলাইন সেলিংৰ ব্যৱস্থা কৰি আছো সে আজিলৈ ইমানে বাই